নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিব ওলাইছো 2019 বৰ্ষৰ আগষ্ট মাহৰ 11 তাৰিখে মৰ্নিং শিফটত হৈ যোৱা আসাম পুলিচৰ কোৱেশ্চন পেপাৰটোৰ বিষয়ে। ভিডিঅ'টোত আমি গোটেইখিনি প্ৰশ্ন ডিসকাস কৰিম, ম্যাথছ, ৰিজনিং, জিকে, ইংলিশ, যি কেইটা প্ৰশ্ন আছে গোটেইখিনি। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইয়াৰ পৰা আপুনি ধাৰণা কৰিব পাৰিব যে আগতে প্ৰশ্নখিনি কেনেকুৱা ধৰণৰ আছিল আৰু সেই হিচাপত আপুনি নিজৰ প্ৰিপাৰেচনটো চলাই নিব পাৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰো হওক। প্ৰথমতে আমি ম্যাথছৰ কোৱেশ্চনখিনি ডিসকাস কৰিম, তাৰ পিছত বাকি কোৱেশ্চনসমূহ ডিসকাস কৰিম। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন আছে, ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈ সোঁফালে 10 কিলোমিটাৰ গ'ল, তাৰ পাছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ, 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ বাদ গ'ল। তেওঁ আৰম্ভণি ঠাইৰ পৰা কিমান দূৰত্বত আছে? প্ৰথমতে কৈছে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈছে। আমি সন্মুখৰ ফালটো এনেকৈ ধৰিম, সন্মুখৰ ফালে গৈছে। এতিয়া ৰমেশৰ কাৰণে ৰাইট সাইডটো হৈ যাব এইটো আৰু লেফট সাইডটো হৈ যাব এইটো। হৈছে ন? আমি আৰ আৰু এল দি ইন্ডিকেট কৰিছো। খোজকাঢ়ি গৈ সোঁফালে 10 কিলোমিটাৰ গৈছে। এতিয়া সোঁফালে মানে ৰাইট সাইডত 10 কিলোমিটাৰ যাব। কোৱেশ্চনটো চাব, তাৰ পাছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ, 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ গৈছে। ক্ৰমান্বয়ে 5 কিলোমিটাৰ বাওঁফালে যাব দে। এতিয়া ৰমেশৰ এইটো হৈ যাব লেফট আৰু এইটো হৈ যাব ৰাইট। নিশ্চয় বুজি পাইছে? এইটো লেফট আৰু এইটো ৰাইট হৈ যাব। গতিকে এতিয়া তো লেফট সাইডত যাব। কিমান? 5 কিলোমিটাৰ যাব। 5 কিলোমিটাৰ গৈছে। তাৰ পিছত আকৌ 15 কিলোমিটাৰ যাব। 15 কিলোমিটাৰ গৈছে। তাৰ পিছত আকৌ 15 কিলোমিটাৰ আহিব। লেফট সাইডতে আছে গোটেইখিনি চাব। এইখিনি আছিলে 10 কিলোমিটাৰ, এইখিনি আছিলে 10 কিলোমিটাৰ, এইখিনি 5 কিলোমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈকে 15 কিলোমিটাৰ আছিলে। এইখিনি আছিলে 15 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈকে, হয় ন? এতিয়া সুধিছে আৰম্ভণি ঠাই মানে এইখিনি, এইখিনিৰ পৰা অন্তিম ঠাই ইয়াৰ দূৰত্ব কিমান, এইখিনি সুধিছে। এইটো আমি ওলাব লাগে। এতিয়া চাওক, ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে কিমান? 15 কিলোমিটাৰ আছে। আপুনি চাব ইয়াৰ পৰা ইয়ালৈকে কিমান আছে? 10 কিলোমিটাৰ। সো আমি এনেকৈ যদি ৰেখা এটা বঢ়াই দিওঁ, তেতিয়া ইয়াৰ পৰা ইয়ালৈকে 10 কিলোমিটাৰ হৈ যাব। তো 15 পৰা 10 বিয়োগ কৰি দিলে আমি কিমান পাম? ইয়াত 5 কিলোমিটাৰ পাই যাম। অৰ্থাৎ এইটো চাওক, এটা কি ৰেক্টেংগল শেপ মানে আয়ত ক্ষেত্ৰৰ নিচিনা হৈছে। বিপৰীত সাইডৰ বাহুটো কিমান হ'ব? 5 কিলোমিটাৰ হৈ যাব। নিশ্চয় বুজি পাইছে এইখিনি? গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈ যাব 5 কিলোমিটাৰ, যেটো অপশন বিত আছে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। পৰৱৰ্তী প্ৰশ্নটো আছে, এইটো ৰিজনিঙৰ কোৱেশ্চন আছিলে, আমি গোটেইখিনি আজি আলোচনা কৰিম। গতিকে পৰৱৰ্তী প্ৰশ্নটো ম্যাথছৰ ওপৰত আছে। চাওক, এটা ত্ৰিভুজ কৈছে, ত্ৰিভুজ এটা লৈ লৈছো। মই আগতে কোৱেশ্চনটো ভালদৰে পঢ়ি দিছো। ABC ত্ৰিভুজৰ BC, CA, AB বাহুৰ মধ্যবিন্দু হ'ল DE আৰু F। এতিয়া DEF ৰ ক্ষেত্ৰফল যদি 4 সেন্টিমিটাৰ স্কয়াৰ হয়, তেন্তে ABC ৰ ক্ষেত্ৰফল কিমান হ'ব? কোৱেশ্চনটো চাব, BC বাহুৰ মধ্যবিন্দু D বুলি কৈছে, মানে BC বাহু এইটো হয়, ইয়াৰ মধ্যবিন্দু D। CA বাহুৰ মধ্যবিন্দু কি বুলি কৈছে? এইটো CA বাহু হয়, ইয়াৰ মধ্যবিন্দু কি হ'ব? E। AB বাহুৰ মধ্যবিন্দু কি বুলি কৈছে? F বুলি কৈছে। এইখিনি নিশ্চয় বুজি পাইছে। এতিয়া DEF মানে এইখিনি সংযোগী যেটো ত্ৰিভুজটো গঠন হ'ল, এই মাজৰখিনি, এই মাজৰখিনি যেটো ত্ৰিভুজৰ, এটোৰ ক্ষেত্ৰফল কিমান কৈছে? 4 সেন্টিমিটাৰ স্কয়াৰ। তেন্তে ABC যেটো ডাঙৰ ত্ৰিভুজ আছে, মই কালাৰটো চেঞ্জ কৰি দিছো, যেটো ডাঙৰ ত্ৰিভুজ আছে ABC, এই ত্ৰিভুজটোৰ ক্ষেত্ৰফল কিমান? এটা উপপাদ্য আছিলে যে ত্ৰিভুজৰ বাহুকেইটাৰ মধ্যবিন্দু সংযোগী ৰেখাই যেটো ত্ৰিভুজ গঠন কৰিব, সেই ত্ৰিভুজটোৱে ডাঙৰ ত্ৰিভুজটো 4টা সমান ক্ষেত্ৰফলৰ ত্ৰিভুজত ভাগ কৰে। অৰ্থাৎ মাজৰ যেটো ত্ৰিভুজটো গঠন হৈছে, এই ত্ৰিভুজৰ ক্ষেত্ৰফল যিমান হ'ব, এই ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰফল এই সৰু ত্ৰিভুজৰ 4 গুণ হৈ যাব। ভিতৰতো 4 সেন্টিমিটাৰ স্কয়াৰ আছে আৰু 4টা ভাগ আছে, গতিকে 4 × 4 মানে কি? আমি 16 পাই যাম। শুদ্ধ উত্তৰটো হৈ যাব 16, যেটো অপশন নাম্বাৰ C ত আছে। নিশ্চয় বুজি পাইছে? পৰৱৰ্তী প্ৰশ্নলৈ গৈছো।
পৰৱৰ্তী প্ৰশ্নলৈ যোৱাৰ আগতে আমাৰ লাষ্ট ভিডিঅ'ৰ স্পেচিয়েল কুৱেশ্যনটোৰ আনচাৰটো আমি চাই লওঁ। কুৱেশ্যনটো আছিল 40ৰ 25% কিমান হ'ব? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন এ 10। ইয়াৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বহুতেই কমেণ্ট কৰিছিলে। তাৰে প্ৰথম 10জনৰ নাম হ'ল ক্ৰমে তৃষ্ণা দাস, কাকুমণি বৰা, ৰাহুল নাথ, কিৰণ ট্ৰেভেল ব্লগছ, ছানিদুল ইছলাম, পবিত্ৰ কামান, আদি ছেত্ৰী, মহমুদ আলী, অংকুৰ দাস আৰু শেৱালী কলিতা। সকলোকে কংগ্ৰেচুলেশ্যনছ। আৰু আজিৰ স্পেচিয়েল কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3। যদি বৃত্ত এটাৰ পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান কম হ'ব? এই কুৱেশ্যনটোৰ আনচাৰটো আপোনালোকে কমেণ্ট কৰিব আৰু লগতে কিমানটা কুৱেশ্যনৰ আনচাৰ পাৰিছে সেইটোও কমেণ্ট কৰিব। আৰু নেক্সট ভিডিঅ'ত ইয়াৰ সঠিক উত্তৰ দিয়া প্ৰথম 10জনৰ নাম ইনক্লুড কৰা হ'ব। গতিকে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যনটো চাব, যদি কোনো ধনৰ 10% সুতৰ হাৰত 2 বছৰৰ সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয় তেন্তে মূলধন কিমান হ'ব? সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ মাজৰ পাৰ্থক্যৰ এটা সূত্ৰ আছে, নোট কৰি ল'ব। ডিফাৰেন্স ইকুৱেল প্ৰিন্সিপাল মাল্টিপ্লাই ৰেট ডিভাইডেড বাই 100 হোল স্কুৱেৰ। এই সূত্ৰটো আমি যদি এপ্লাই কৰোঁ তেতিয়া আমাৰ ইয়াৰ আনচাৰটো পাই যাম। ভেলুকেইটা যদি পুট কৰোঁ, ডিফাৰেন্স কি আছে 10, মানে পাৰ্থক্য 10 কৈছে। প্ৰিন্সিপাল আমাৰ নাই, ৰেট আছে 10%, ইণ্টাৰেষ্ট ৰেটটো যিটো আছে, আৰু ডিভাইডেড বাই 100 হোল স্কুৱেৰ হ'ব। চিম্প্লিফাই কৰিলে 10 পি মাল্টিপ্লাই 100 ডিভাইডেড বাই 10,000 ন, স্কুৱেৰ কৰিলে এইটো হৈ যাব। 10ৰ স্কুৱেৰ কৰিলে কি 100 আৰু 100ৰ স্কুৱেৰ কৰিলে 10,000। তো ডাবল জিৰ' কেঞ্চেল হৈ আছে। ইয়াত 10 আছে, ইয়াত 100 আছে, ডিভাইড আছে, লেফ্ট ছাইডত গ'লে মাল্টিপ্লাই হৈ যাব। তো 10 মাল্টিপ্লাই 100 ইকুৱেল পি। তো আমাৰ প্ৰিন্সিপাল কিমান পাই গ'লোঁ? প্ৰিন্সিপালটো পাই গ'লোঁ 1 আছে, 1 একো নাই আৰু 3টা শূন্য, মানে 1000 টকা। অপশ্যনত আছেনে? নিশ্চয় আছে। অপশ্যন চি হৈ যাব আমাৰ কাৰেক্ট। আপুনি ফৰ্মুলাটো নোট কৰিব লাগিব। ৰেক্টেংগল এটা বনাই দিছোঁ, এই ফৰ্মুলাটো আপুনি নোট কৰি লওক। ফৰ্মুলাটো মনত ৰাখিব লাগিব, তেতিয়াহে আপুনি অংকটো কৰিব পাৰিব। পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ। কুৱেশ্যন নম্বৰ 5। এখন ৰেল পুৱা 5 বজাত যোৰহাটৰ পৰা আহি দিনৰ 11 বজাত গুৱাহাটী পালেহি। আনহাতে আন এখন ৰেল পুৱা 5:30 গুৱাহাটীৰ পৰা গৈ 11:30 যোৰহাট পালেগৈ। এতিয়া কিমান সময়ত দুয়োখন ৰেলে এখনে আনখনক ক্ৰছ কৰিলে? কুৱেশ্যনটো আপুনি ভালদৰে অলপ চিন্তা কৰক, অলপ ভালদৰে বুজি লওক। মই এৰো ইউজ কৰিছোঁ। ধৰি লওক এটা ৰেল 5 বজাত ওলাইছে, 11 বজাত গুৱাহাটী পাইছেহি। এইটো মই যোৰহাট বুলি দি দিছোঁ জে, এইটো গুৱাহাটী জি। আন এখন ৰেল গুৱাহাটীৰ পৰা 5:30 বজাত ওলাই 11:30 বজাত যোৰহাট পালেহি। কুৱেশ্যনটো বুজি পাইছে? উল্টা, মানে এটা আনটোৰ উল্টা ছাইডৰ পৰা আহিছে। এইটো 5:30 ওলাইছিলে, 11:30 পাই গ'ল। এইটো 5 বজাত ওলাইছিলে, 11 বজাত পাই গ'ল। ইয়াৰ মাজৰ সময় কিমান লাগিল? 5ৰ পৰা 11লৈকে যদি আমি কাউণ্ট কৰোঁ 6 ঘণ্টা হৈ আছে। 5:30ৰ পৰা 11:30লৈকে 6 ঘণ্টা হৈ আছে। ইহঁত নিশ্চয় এটা জেগাত ক্ৰছ কৰিব, হয়নে নহয়? 5ৰ পৰা 11লৈকে 6 ঘণ্টা হয়। যদি আধা কৰা হয় তেন্তে 3 ঘণ্টা হৈ আছে, মানে 5, 6, 7, 8। প্ৰথম ৰেলটো 8 বজাত মাজত পাব। 2 নম্বৰ ৰেলটো 8:30 মাজত পাব। কিন্তু একেলগেতো হোৱা নাই ন। প্ৰথম ৰেলটো 8টা বজাত মাজত আহিব, দ্বিতীয় ৰেলটো 8:30 বজাত মাজত আহিব। কিন্তু দ্বিতীয় ৰেলটো 8টা বজাত ক'ত থাকিব? 8টা বজাত ইয়াত থাকিব। আৰু আধা ঘণ্টা পিছত ইয়াতো যদি লাইন মই ড্ৰ কৰি দিওঁ, আধা ঘণ্টাৰ ডিফাৰেঞ্চ আছে, ইয়াৰ পৰা ইয়ালৈকে আধা ঘণ্টাৰ ডিফাৰেঞ্চ আছে। ই 8:30 বজাত ইয়াত পাই যাব, 8:30 বজাত ইয়াত পাই যাব, এইটো পইণ্টত পাই যাব ন। আৰু ই 8:30 বজাত এইটো পইণ্টত পাই যাব। গতিকে চাওক মাজত কেতিয়া হৈ আছে? 8:15 ইও ইয়াত আহি পাই যাব, 8:15 দ্বিতীয় ৰেলখনো ইয়াত আহি পাই যাব। মানে একেলগে ক'ত হৈ আছে? 8:15 বজাত। আমাৰ আছে অপশ্যনত, অপশ্যন বিটো হৈ যাব তেন্তে কাৰেক্ট আনচাৰ। নিশ্চয় বুজি পাইছে? যদি বুজি পোৱা নাই ভিডিঅ'টো আৰু অলপ ধ্যান দি চাই ল'ব,
নিশ্চয় বুজি পাব নিজে অলপ ৰাফ ৱৰ্ক কৰি ল'ব তেতিয়া ভালদৰে বুজি পাব পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6ত আছে এটা কাম কৰিবলৈ 1 লাগে 12 দিন সেই একে কাম কৰিবলৈ বিক লাগে 24 দিন একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব এতিয়া চাওক আপোনাক দুটা বস্তুৱে দিয়া আছে এজনৰ 12 দিন সময় লাগে আন এজনৰ 24 দিন সময় লাগে 1 লাগে 12 দিন আমি 12 আৰু 24 বিক লাগে 24 দিন আৰু 24ৰ আমি এলসিএম ওলাম আমি মুঠ কাম কিমান সেইখিনি ওলাম আৰু এজনে এদিনত কিমান কৰিব পাৰে সেইখিনি ওলাম তাৰ পিছত এই কামটো দুইজনে মিলি কিমান দিনত কৰিব পাৰিব সেইখিনি ওলাম 12 আৰু 24ৰ যদি আমি এলসিএম ওলাও 2 দি দুটা হৰণ হৈ আছে তো 2 দি হৰণ কৰিলে 6 বাৰ 2 দি 24ক 12 বাৰ যদি আকৌ 2 দি হৰণ হৈ আছে 2 দি 6ক 3 বাৰ আৰু 12ক 6 বাৰ আকৌ 3 দি হৈ আছে ডিভাইড 3 দি 3ক এবাৰ 6ক দুবাৰ এতিয়া আপুনি এই নাম্বাৰ কেইটা মাল্টিপ্লাই কৰক এলসিএম ওলোৱাৰ টেকনিক এটো হয় 2 দুগুণ 4 4 3 গুণ 12 12 দুগুণ 24 আমাৰ 24 হৈ যাব এলসিএম আমাৰ এলসিএম 24 ওলাইছে গতিকে আমাৰ মুঠ কাম আছে 24টা আৰু এদিনত কিমান কৰিব পাৰিব হেতু ওলাবৰ কাৰণে আমি 12 দি হৰণ কৰিব লাগিব কাৰণ কি 12 দিনত কামটো কমপ্লিট কৰে তো এদিনৰটো আমি ইয়াৰ পৰা পাই যাম তো 12 দি 24ক হৰণ কৰিলে আমি 2 পাই আছো মানে যিজন ব্যক্তি সেই ব্যক্তিজনে এদিনত দুটা কাম কৰিব পাৰে বি যিজন ব্যক্তি আছে মুঠ কাম 24টা আছে ই 24 দিন লগায় তাৰ মানে কি হি এদিনত এটা কামহে কৰি আছে এদিনত দুজনে তিনিটা কাম কৰিব আমাৰ মুঠ কাম আছে 24টা দুজনে মিলি তিনিটা কাম কৰে এদিনত যদি হৰণ কৰি দিও 8 পাই যাম মানে দুজনে মিলি কামটো 8 দিনত কমপ্লিট কৰিব যেটো অপচন নম্বৰ 8 আছে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 7ত আছে 2600 টকাক যদি এ বি আৰু সিৰ মাজত ভগাই দিয়া হয় হিখতৰ ভাগৰ অনুপাত 1/2:1/3:1/4 হলে বিয়ে কিমান টকা পাব মুঠ টকা কিমান আছিলে 2600 অনুপাত কেটা ভগ্নাংশত আছে আমি নরমালাইজ কৰিম আগতে 1/2:1/3:1/4 তলত চাক ওপৰৰ কেটা ইকুৱেল আছে 1 1 কে আছে তলত 2 3 4 একেটাৰ এলসিএম ওলাম 2 3 আৰু 4ৰ এলসিএম হয় 12 1/2 1/3 আৰু 1/4ক আমি 12ৰে পূৰণ কৰি দিম গোটেই কেটাক সিম্পলিফাই যদি কৰো আমি 2 12ত 6 বাৰ 3 12ত 4 বাৰ 4 12ত 3 বাৰ 6:4:3 এই অনুপাতত ভাগ হ'ব টকাখিনি এতিয়া আমি নাজানো এজনৰ ভাগত কিমানকে পৰিব সেইকাৰণে নাম্বাৰ কেটাৰ লগত আমি x চলক এটা পূৰণ কৰিম আৰু গুটেখিনি প্লাস কৰিম তাৰ পিছত x ৰ ভ্যালুটো যেটো পাম হেতু আমি b অৰ্থাৎ 4 ৰ লগত মাল্টিপ্লাই কৰি দিম তাৰ পিছত আমি আনসাৰটো পাই যাম 6 4 10 10 3 13 13x = 2600 এটো a এটো b ৰ ভাগৰ আৰু এটো c ৰ ভাগৰ অংশ 13 পাই গলো 13x তো আমি x ৰ ভ্যালু কিমান পাই যাম x = 13 লেফট সাইডৰ পৰা ৰাইট সাইডত যদি যায় তেতিয়া ডিভাইড হৈ যাব 13 ৰে 26ক হৰণ কৰিলে কিমান 2 পাম আৰু ডাবল 0 আছে ডাবল 0 লগাই দিম মানে x ৰ ভ্যালু কিমান পালো আমি 200 b ৰ অংশত আছে 4x অৰ্থাৎ 4 * 200x ৰ ভ্যালু আছে তো পূৰণ যদি কৰো আমি কিমান পাম 800 অপচন বি টো হৈ যাব কারেক্ট আনসার নিশ্চয় বুজি পাইছে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো চাক পৰৱৰ্তী প্ৰশ্নটো আছে গড় হিচাপত 5 জন ককাই ভায়ে 600 টকা দৰমহা পায় যদি দুজন ভায়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ হিহতৰ গড় দৰমহা কিমান হ'ব 5 জন ভায়েক আছে ভাই ককাই আছে 600 টকাকৈ গড় দৰমহা পায় তেন্তে টোটাল কিমান পাই যাব 5 6 গুণ 30 ডাবল 0 আছে ডাবল 0 লগাই দিছো মানে 3000 টকা পাই আছে যদি দুজন ভায়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় দুজন ভায়েকৰ 100 টকা মানে কি 200 টকা বৃদ্ধি পাব এড যদি কৰো আমি কিমান পাম 3200 ককাই ভায়েক তো 5 জনেই আছে 3200ক 5 ৰে হৰণ কৰি দিব লাগিব তেতিয়া গড়টো পাই যাম 5 দি 30ক 6 বাৰ 5 6 গুণ 30 ন 200 বাকি থাকে 5 4 গুণ 20
শূন্য এটা আছে ইয়াত যদি শূন্য লগাই দিওঁ ইয়াতো শূন্য আহি যাব তাৰ মানে কি শূন্য আমাৰ কিমান আহি আছে আনসাৰ 640 টকা 640 টকা অপশনত আছে নিশ্চয় 640 অপশন নাম্বাৰ বি হৈ যাব কারেক্ট 640 টকা আপুনি এই অঙ্কটো বেলেগ ধৰণেও কৰিব পাৰে 600 টকা পায় গড় দৰমহা 5 জনৰ মাজত 200 টকা বাঢ়িছে গতিকে 200 যদি আপুনি 5 দি হৰণ কৰি দিয়ে তেতিয়াও হৈ যাব আনসাৰটো 5 দি হৰণ কৰি দিয়ক ডাইৰেক্ট 5 4 গুণ 20 আৰু শূন্য লগা কিয়াটো শূন্য আহি যাব গতিকে 40 আহি আছে ন এনেতো 600 টকা গড় দৰমহা পাই আছে আৰু 40 টকা এড কৰি দিয়ক মানে 640 হৈ যাব 640 হৈ যাব আনসাৰটো কোৱেশ্চন নম্বৰ 9 ত জিকে আছে সুধিছে 2019 চনত G20 সন্মিলন ক'ত হৈছিল এটোৰ সঠিক উত্তৰটো হৈ যাব অপশন বি ওসাকা কোৱেশ্চন নম্বৰ 10 ত আছে ইন্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন 2019 চনৰ হিচাপত অৰবিন্দ কুমাৰ হ'ব লাগে আপুনি এবাৰ চাই ল'ব কিন্তু বৰ্তমান ইন্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ হ'ল তপন ডেকা নামটো মনত ৰাখিব বৰ্তমান ইন্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ তপন ডেকা পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 11 হ'ব কোৱেশ্চন নম্বৰ 11 ত আছে শ্ৰীযুত ৰামেশ্বৰ তেলী হ'ল এগৰাকী অপশন কেটা চাব খাদ্য প্ৰক্ৰিয়াকৰণ কেবিনেট মন্ত্ৰী শ্ৰম মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জনজাতি বিষয়ক ৰাজ্যিক মন্ত্ৰী ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশন সি খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 12 ত আছে 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশন ডি উদ্ধৱ বৰালী কোৱেশ্চন নম্বৰ 13 সোনকালে কৰি আছো কোৱেশ্চন নম্বৰ 13 ৰিয়ান পৰাগ হ'ল এগৰাকী ৰিয়ান পৰাগ হৈ যাব অপশন বি আমি নিশ্চয় জানো সকলোৱে জানো ৰিয়ান পৰাগ ক্ৰিকেটাৰ হয় ক্ৰিকেট খেলুৱৈ হয় কোৱেশ্চন নম্বৰ 14 ত আছে ভিলেজ ৰকষ্টাৰ পৰিচালক কোন ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশন সি ৰীমা দাস পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 কোনখন দেশ বিমষ্টেকৰ সদস্য নহয় ইয়াত সঠিক উত্তৰটো হৈ যাব অপশন ডি কিজিকিস্তান কোৱেশ্চন নম্বৰ 16 আছে কাউন্সিল অফ ষ্টেটছ নামাকৰণ কৰা হ'ল ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশন সি ৰাজ্যসভা কোৱেশ্চন নম্বৰ 17 ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশন সি বিধান পৰিষদৰ নিৰ্বাচিত সদস্য পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 18 ত আছে মনোপলি শব্দৰ সৈতে যুক্ত কৰা হয় ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশন এ পুঁজিবাদ কোৱেশ্চন নম্বৰ 19 ত আছে তলৰ কোনখন কেন্দ্ৰীয় শাসিত নহয় অৰ্থাৎ ইউনিয়ন টেৰিটৰি নহয় ইয়াত অপশন 4টা আছে এই অপশন 4টাৰ ভিতৰত গোটেইখিনি ইউনিয়ন টেৰিটৰি হয় চণ্ডীগড় পুডুচেৰী লাডাখ দমন এণ্ড দিউ গোটেইখিনি বৰ্তমানৰ কাৰণে ইউনিয়ন টেৰিটৰি হয় কিন্তু 2019 চনৰ হিচাপত লাডাখটো ইউনিয়ন টেৰিটৰি নাছিল সেইকাৰণে লাডাখটো দিয়া আছে কিন্তু বৰ্তমান এই গোটেইখিনি ইউনিয়ন টেৰিটৰি হয় আৰু এটা কথা জানি থব বৰ্তমান ভাৰতৰ 8টা ইউনিয়ন টেৰিটৰি আছে গোটেইখিনি নাম আপোনালোকে জানি থব ইয়াৰ ওপৰত কেতিয়াবা কোৱেশ্চন আহা দেখা যায় কোৱেশ্চন নম্বৰ 20 লৈ আগবাঢ়িছো ৰাজ্যসভাৰ সভাপতি কোন কোৱেশ্চন নম্বৰ 20 ৰ আনসাৰটো হৈ যাব অপশন সি ভাৰতৰ উপৰাষ্ট্ৰপতি পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 21 ত আছে অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ সুধিছে অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ মানে বিন্দা হোৱাৰ কাৰণটো সুধিছে হেতু হ'ব CFC অপশন ডি আছে CFC মানে ক্লোৰোফ্লোৰোকাৰ্বন কাৰ্বন ডাই অক্সাইড নহয় সালফাৰ ডাই অক্সাইডো নহয় কাৰ্বন মনো অক্সাইডো নহয় ক্লোৰোফ্লোৰোকাৰ্বনটো হৈ যাব সঠিক উত্তৰ মানে অপশন ডি কোৱেশ্চন নম্বৰ 22 অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই ইয়াৰ সঠিক উত্তৰটো আপুনি কমেন্ট সেকশনত জনাই দিব কোৱেশ্চন নম্বৰ 23 মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল মানে মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কোনে কৰাইছিল এটো খুদিছে কোৱেশ্চনটো ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশন সি সুকলেংমুঙে পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 24 নামঘোষা কোনে লিখিছিল বা নামঘোষা কোনে ৰচনা কৰিছিল ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশন এ মাধৱদেৱে কোৱেশ্চন নম্বৰ 25 কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশন সি জ্যোতিপ্ৰসাদ আগৰৱালাই পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 26 ত আছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠিয়াইছিল ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশন ডি কোৱেশ্চন নম্বৰ 27 ত আছে মাধৱদেৱৰ জন্ম ক'ত হৈছিল ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি লেটেকু পুখুৰী জিকে কোৱেশ্চনখিনিৰ এক্সট্ৰা এটা ভিডিও আপলোড কৰা আছে মোৰ চেনেলত
সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে ডাইৰেক্টলি। কুৱেশ্যন নম্বৰ 28 আছে 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ জয়মতীয়ে। কুৱেশ্যন নম্বৰ 29 এটা কোঠালিত যদি বহুসংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া অপশ্যনত আছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব, কেৱল অক্সিজেন বৃদ্ধি পাব, কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। অপশ্যন ডিত আছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কমি যাব। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন চি কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 30 তোমাক ডাক্তৰে 7টা কেপচুল দি 2 ঘণ্টাৰ মূৰে মূৰে খাবলৈ দিলে। এতিয়া কিমান সময়ত তোমাৰ কেপচুল খাই শেষ হ'ব? কুৱেশ্যনটো ৰিজনিঙৰ হয়, গতিকে অলপ বুজিব লাগিব। ইয়াত আপোনাক ডক্তৰে 7টা কেপচুল দিছে। এতিয়া মই আপোনাক 1 2 শিকাম, বেয়া নাপাব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 ডক্তৰে দিছে। এতিয়া 1 ঘণ্টা হোৱা নাই, আপুনি লগে লগে এটা কেপচুল খাব নহয়। 1 নম্বৰ কেপচুলটো আপুনি লগে লগে খাব, পিছত 2 নম্বৰ কেপচুলটো খাব, 3 নম্বৰ 4 নম্বৰ 6 ঘণ্টা মূৰত, 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ। মানে চাওক, ডক্তৰে দিয়াৰ লগে লগে আপুনি এটা কেপচুল খাই দিলে, পিছত 2 ঘণ্টা পিছত আৰু এটা খালে, 4 ঘণ্টা পিছত আৰু এটা, মানে 3টা কেপচুল শেষ। এনেকৈ আপোনাৰ 14 ঘণ্টা বা 13 ঘণ্টা নালাগে, আপুনি 12 ঘণ্টাত 7টা কেপচুল খাই শেষ কৰিব। কাৰণ আপুনি ডক্তৰে দিয়াৰ লগে লগে এটা খাই দিলে, সেইকাৰণে 12 ঘণ্টা সময়হে লাগিব। আপোনালোকে বেয়া নাপাব, প্ৰথমতে কৈছিলোঁ মই আপোনাক 1 2 শিকাই আছোঁ বুলি, সেইকাৰণে। যি কি নহওক পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ। কুৱেশ্যন নম্বৰ 31 বাগৰুম্বা নৃত্য কাৰ হয়? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন চি বড়োসকলৰ। কুৱেশ্যন নম্বৰ 32 কলম ডি আৰু ইৰ মাজত 3টা কলম প্ৰৱেশ কৰিবলৈ তুমি কোনটো বাছনি কৰিব? মানে এইটো কম্পিউটাৰৰ হয় কুৱেশ্যনটো একচুৱেলি। কলমছ, এইটো কলম নহয়, আপুনি লিখা কলম বুলি ধৰি নল'ব, এইটো কলমছ। ইয়াত কলম আৰু ৰ আছে, এনেকুৱা কলম আৰু ৰ, নিশ্চয় বুজি পায় এইখিনি। এইটো টেবল বনাই যে কলম আৰু ৰ, সেইটোৰ কথা সুধিছে। গতিকে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন বি। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 33 আছে হেডাৰ আৰু ফুটাৰ কোনটো মেনুৰ পৰা তুমি ইনচাৰ্ট কৰিবা? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন এ ইনচাৰ্ট মেনু। ইনচাৰ্ট মেনুৰ পৰা হেডাৰ আৰু ফুটাৰ ইনচাৰ্ট কৰা হয়। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 34 আছে ৰ আৰু কলমৰ সমন্বয়ক কোৱা হয়। এইটো লাইন কোৱা নহ'ব, কলমো কোৱা নহ'ব, ৰও কোৱা নহয়, চেল বুলি কোৱা হ'ব। কুৱেশ্যন নম্বৰ 34ৰ আনচাৰটো হৈ যাব চেল। কুৱেশ্যন নম্বৰ 35 FIASCO শব্দটোৰ প্ৰায় সমান শব্দটো বিচাৰি উলিওৱা। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন ডি ডিজাষ্টাৰ। কুৱেশ্যন নম্বৰ 36 প্ৰুডেণ্ট শব্দটোৰ প্ৰায় বিপৰীত শব্দটো বিচাৰি উলিওৱা। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন ডি ফুলিছ। পৰৱৰ্তী প্ৰশ্ন আছে কুৱেশ্যন নম্বৰ 37 তলৰ কোনটো শব্দৰ পুলিংগ ৰূপৰ লগত প্ৰয়োগ নাই? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন চি শিপিনী। কুৱেশ্যন নম্বৰ 38 তলৰ কোনটো প্ৰত্যয় এক বচনাত্মক অৰ্থত প্ৰকাশ হয়? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন চি টু। কুৱেশ্যন নম্বৰ 39 সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দটোৰ সৈতে বহুবচনৰ প্ৰত্যয় কোনটো? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন চি সকল, অৰ্থাৎ ডাঙৰীয়াসকল হিচাপে ব্যৱহাৰ হয়। কুৱেশ্যন নম্বৰ 40ৰ পৰা আছে ৰিজনিং। প্ৰথম দুটা শব্দৰ মাজৰ সম্পৰ্ক চাই তৃতীয় শব্দটোৰ শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। কুৱেশ্যন নম্বৰ 42 হ'ল শোণিতপুৰ যদি তেজপুৰ হয় তেন্তে দৰং কি হ'ব? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন বি মংগলদৈ। সত্যজিৎ ৰায়ৰ যদি চিনেমাৰ লগত সম্পৰ্ক আছে তেন্তে পিকাছো কিহৰ লগত সম্পৰ্ক থাকিব? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন এ ছবি। পিকাছো এটা কাৰ্টুন হয়, তো এইটো কি হৈ যাব চিত্ৰ। কুৱেশ্যন নম্বৰ 42 আৰু 43 একেলগে আছে। প্ৰতিটো প্ৰশ্নত কমাৰ ভিতৰত 3টাকৈ শব্দ দিয়া হৈছে, তিনিওটা শব্দকে বুজোৱা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। কুৱেশ্যন নম্বৰ 42টো আছে বনটুচ, খাচী, মাউৰিচ এই শব্দকেইটা গোটেইখিনি জনজাতি হয়, তো ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন এ জনজাতি। কুৱেশ্যন নম্বৰ 43 আছে কয়লা, লো, অভ্ৰ এইকেইটা গোটেইখিনি সোণো নহয়, শিলো নহয়, পৃথিৱীও নহয়, গতিকে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন ডি মিনাৰেলছ। মিনাৰেলছ হয় এইখিনি। কুৱেশ্যন নম্বৰ 44 আৰু 45 একেলগে আছে। তলৰ শব্দবোৰৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা। ইয়াৰ ভিতৰত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত কোনটো আটাইতকৈ কম সাদৃশ্য আছে, মানে ইয়াৰ পৰা অড কোনটো হয় সেইটো উলিয়াব দিছে। অপশ্যনত আছে গাজৰ, আলু, বিলাহী, আদা। আপুনি যদি চাই এই গাজৰটো মাটিৰ তলত হয়, আলুও মাটিৰ তলত হয়, আদাও মাটিৰ তলত হয়,
কিন্তু বিলাহীটো গছত লাগে ওপৰত। সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি বিলাহী। পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 45ত বিনম্ৰ, নাগৰিক, অভদ্ৰ, ভদ্ৰ। বিনম্ৰ, অভদ্ৰ আৰু ভদ্ৰ এইকেইটা মানুহৰ চৰিত্ৰৰ লগত সম্বন্ধ আছে, কিন্তু নাগৰিক কি হয়, মানুহ হয়, এইটো কোনো চৰিত্ৰৰ লগত সম্বন্ধ নাই। গতিকে এই অপশ্যন বিটো হৈ যাব কাৰেক্ট। পৰৱৰ্তী প্ৰশ্ন আছে কুৱেশ্যন নম্বৰ 46। ইয়াত কৈছে ষ্টেবিলাইজক যদি UVCDKNKUG এই কোডটো ব্যৱহাৰ কৰি লিখা হয় তেন্তে ক্ৰিকেটক কি কোডত লিখা হ'ব? এছৰ লগত যদি 2 প্লাছ কৰোঁ ইউ পাম STU, টিৰ লগত যদি 2 প্লাছ কৰোঁ ভি পাম TUV, হয় নহয়? ইয়াতো 2 প্লাছ এ, এৰ লগত 2 প্লাছ কৰিলে বি, পিছত চি, মানে এটা বাদ দি আনটো হৈ আছে ন। BCD IJK LMN IJK STU EFG, মানে এটা বাদ দি আনটো হৈ আছে, মাজত এটা গেপ আছে। ক্ৰিকেটক যদি লিখা হয় CRICKET, আমি এটা বাদ দি আনটো লিখিম CDE হ'ব ফাৰ্ষ্টৰটো, RSTIJK CDEKLMEFG STU। অপশ্যন এত নাই, এইটো ভি হ'ব। তো গতিকে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন বি। 47 আৰু 48 একেলগে দিয়া আছে। আটাইতকৈ উপযুক্ত চিত্ৰাংশটো বিচাৰি উলিওৱা যিটোৱে তলৰ শব্দবোৰৰ সম্পৰ্ক সুন্দৰকৈ প্ৰকাশ কৰিছে। অধিবক্তা, সৎ আৰু অসৎ। চাব, অধিবক্তা মানে লয়াৰ। যদি আপুনি এছামিজটো বুজি নাপায় কেতিয়াবা ইংলিছটো পঢ়ি চাব। অধিবক্তা, সৎ, অসৎ মানে কি? চাওক, অধিবক্তা মানে লয়াৰ। লয়াৰৰ কাৰণে সৎ অসৎ দুয়োজন একেই হয়, বেলেগ চকুৰে নেদেখে। যদি অধিবক্তা এইজন হয়, ই সৎক যেনেকৈ চাব, অসৎ মানুহক তেনেকৈয়ে চাব। সেইকাৰণে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন ডি। বুজি পাইছে নিশ্চয়। পৰৱৰ্তী প্ৰশ্নটো আছে 48। পুলিচ কনষ্টেবল, পিয়ন আৰু মানুহ। এই ডাঙৰটো যদি আমি মানুহ বুলি ধৰোঁ তেন্তে ভিতৰত পুলিচ কনষ্টেবল হ'ব আৰু পিয়ন হ'ব। পুলিচ কনষ্টেবল আৰু পিয়নৰ কাম বেলেগ হয়, সেইকাৰণে ইহঁত বেলেগ বেলেগ, আৰু দুয়োজন মানুহ হয়, সেইকাৰণে এই মানুহৰ আণ্ডাৰত হ'ব। নিশ্চয় বুজি পাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ। কুৱেশ্যন নম্বৰ 49ত আছে 49 আৰু 50 একেলগে আছে। চিত্ৰটোৰ ওপৰত ভিত্তি কৰি উত্তৰ দিয়া। চিত্ৰটো আমি চাই লওঁ। যিটো চিত্ৰ দিয়া আছে, দুটা প্ৰশ্নৰ কাৰণে এটাই চিত্ৰ আছে। চিত্ৰটোৰ ওপৰত ভিত্তি কৰি আনচাৰকেইটা দিব কৈছে। প্ৰথম কুৱেশ্যনটো আছে 49। কোনটো সংখ্যা তিনিওটা চিত্ৰত আছে? এইটো বৃত্তৰ ভিতৰত আছে 3, 4 আৰু 5। ৰেক্টেংগলৰ ভিতৰত আছে 1, 1, 2, 7, 6, 5। কুৱেশ্যনটোত কৈছে যে কোনটো সংখ্যা তিনিওটা চিত্ৰত আছে। ইয়াত চাওক 5 আছে, 5 আছে, ইয়াতো 5 আছে, বাকীখিনি নাইতো। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ 5। কুৱেশ্যন পেপাৰৰ অন্তিমটো কুৱেশ্যন নম্বৰ 50। কেৱল আয়তৰ মাজত থকা সংখ্যাৰ পূৰণফল কিমান? আমাক কি সুধিছে? কেৱল আয়তৰ মাজত থকা সংখ্যাকেইটাৰ পূৰণফল। আপুনি যদি ভালদৰে লক্ষ্য কৰে চাব পাৰিব, এইটো আয়ত হয়। আয়তৰ মাজত থকা সংখ্যাকেইটাৰ পূৰণফল কেৱল আয়ত বুলি কৈছে হে। তো এইটো চাওক, এইটো ত্ৰিভুজ, এইটো বৃত্ত। এইখিনিৰ ভিতৰত যিকেইটা আহিছে এইকেইটা আমাৰ আহিলে নহ'ব। এইটো চাওক, আয়তত অনলি 1 আছে আৰু 6 আছে। 1 আৰু 6ৰ পূৰণফল কি হৈ যাব? 6 হৈ যাব। মানে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন এ। আশা কৰিছোঁ আপোনালোকে প্ৰব্লেমখিনিৰ সলিউশ্যনখিনি বুজি পাইছে। গতিকে ভিডিঅ'টো যদি ভাল লাগি থাকে তেন্তে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকৈ আমাৰ লগত আপুনি কম্পিটিটিভ এক্সামসমূহৰ প্ৰিপাৰেশ্যন কৰিব পাৰে। লগতে আৰু এটা কথা, এই কুৱেশ্যন পেপাৰটো আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰা হ'ব। লগতে ইয়াৰ আনচাৰ কিটোও থাকিব আৰু
সলিউশনছখিনিও থাকিব গতিকে আপুনি যদি পিডিএফটো ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম চেনেলৰ লিংকটোত ক্লিক কৰি আপুনি চেনেলটো জইন কৰিব পাৰে আৰু প্ৰতিটো ভিডিঅ'ৰ পিডিএফসমূহ তাতেই আপলোড কৰা হয় গতিকে চেনেলটো জইন কৰি ৰাখিব আজিৰ ভিডিঅ'ত এইখিনিয়েই লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাৰ লগত